নমস্কাৰ বন্ধুসকল, স্বাগতম কৰিছোঁ মোৰ চেনেলটোলৈ। আমি এটা বহুত দিনৰ মূৰত ব্লগ এটা দিয়াতে আজি এটা আনিছোঁ, মানে এনেই কণ্টেণ্ট আমাৰ এনেই আৰু এয়া চাইকেল দেখিছে ডিঙিত লৈ আনিছোঁ। চাইকেল লৈ আহি আছোঁ। এয়া ভাত পানী খাই মেলি এয়া ওলাই আহিলোঁ। এয়া ৰাংচালিজানৰ পাৰৰ ফালে নদী চদী চব দেখুৱাম আমাৰ। হেল্ল' গাইজ, এয়া বহুত দিনৰ মূৰত আজি ব্লগটো বনাইছোঁ আৰু ৰাংচালিত এই দলঙৰ ফালে এইফালে আহিছোঁ। তাৰপিছত অলপ মঠাইটো যিমান জেগা আছে আজি অলপ দেখুৱাবলৈ চেষ্টা কৰিম। এয়া পূৰা কলমু কি বুলি কয় এইবোৰ জানো, মেটেকা পানী শুকাই আছে। এয়া ৰাংচালিজানৰ পানী শুকাই আছে, এতিয়া মাছ এয়া দেখিলে আমি অকণমান ড্ৰোন শ্বুট লৈ ল'লোঁ। ড্ৰোন শ্বুট লৈ পিনি মঠাই ফালে গৈ আছোঁ আৰু দেখুৱাম আপোনালোকক। ড্ৰোন শ্বুটটো মানে লৈ ল'লোঁ আৰু ড্ৰোন শ্বুট কেনেকৈ ল'লোঁ কি ক'লোঁ এইবোৰ বাদ দিয়া কৰিব বেলেগ এটা ভিডিঅ'ত ক'ম। আপোনালোকে যদি কমেণ্ট কৰে তেতিয়া এয়া আমাৰ মঠাই পাৰটো দেখুৱাম, কি সুন্দৰ পৰিৱেশ। গৰম দিনততো কথাই নাই আৰু তাত পকা ধানৰ মাজে মাজে সৰু সৰু আলি, সৰু সৰু আলি। আহিছোঁ আৰু ৰিল চিলছ বনাম, চাব ইনষ্টাগ্ৰামত। ৰিয়ান বৰা 21 বুলি আছে ইনষ্টাগ্ৰামত, চাব আপোনালোকে। আৰু ৰাংচালিজান মোৰ ইনষ্টাগ্ৰামটো লাইক কৰিবলৈ কওক, লাইক কৰি দিব। এয়া DK বৰা ফটোগ্ৰাফী বুলি আছে ৰাংচালিজান। সিঁচিয়ে পেলাওঁ নিব এখন। বাকী ড্ৰোন শ্বুটটো কেনেকুৱা পালে জনাব কমেণ্ট এটা কৰি। ড্ৰোন মানে এখন আমি কিনা ড্ৰোন নোলাওঁ, মানে নিজে এখন বনাই লৈছোঁ ড্ৰোন, তেনেকৈ উলিয়াই থাকোঁ। মোৰ চুলি গুচা দীঘল হৈ গৈছে, মানে দেখিবলৈ বেয়া হৈ গৈছে। কাটিবলৈ মনে নাযায়, এবাৰ ৰখাম বুলি ভাবিছোঁ। নৰখাওঁ গম পোৱা নাই, ঘৰটো গালি দি আছে চুলি কাটিবলৈ। কাটিয়ে দিওঁ নেকি, প্ৰায় বহুত দীঘল হৈ গৈছে, কিবা জপৰা লেখীয়া হৈ গৈছোঁ দেখিবলৈ। কমেণ্ট কৰক, চুলিটা কাটিব নাকাটে আপোনালোকে কমেণ্ট এটা কৰি দিয়ক। সেয়া চুইচ গেটটো ৰাংচালিজানৰ এখন ঢিলা ঠাই নদীখন কাষতে বৈ গৈছে আমি ঘিলাধাৰী নদী, ঘিলাধাৰী নদী গোটেই কোলা বজৌটো এইটো কোলা পাতি গাইছ। ৰিল চিলছ বনাই ল'লোঁ। এতিয়া অলপ নদীয়ে নদীয়ে খোজকাঢ়ি গৈ থাকিম, আপোনালোকে ভিডিঅ'টো চাই থাকক। কিমান দহ আছে নাজানো, খোজকাঢ়ি এতিয়া চেণ্ডেল আনিছে, চেণ্ডেল উঠি যাব। চেণ্ডেল পিন্ধি খোজকাঢ়িব পাৰিম ইয়াত, একো টেনশ্যন নাই। চেণ্ডেল পিন্ধি খোজকাঢ়ি গৈ থাকিম ইয়াত। পিন্ধি লৈছোঁ দেখিছে।
হৈ থাকিম কিন্তু অলপ ক'ত ওলামগৈ নেকি জানো আজি ঘূৰিম দেখাম আপোনালোকক ঘিলাঠাই আমাৰ গাঁওখনৰ পৰিৱেশ ৰাংচালি যাম দেখুৱালোঁ এয়া ঘিলাঠাই নদী এতিয়া মঠাই চঠাইবিলাক চাব আৰু মানে পিকনিক প্লেচ হয় এইবিলাক বোকা নাই চাব পাৰে খোজকাঢ়ি আহিছোঁ সৰু মাছ ওলাইছে জালত নাহে আৰু ডাঙৰ জালত অলপ সৰু জাল লাগিব এদিন মাছ ধৰি পেলাই আহিম আপোনালোকক ভিডিঅ' দেখুৱাম বাৰু আগতে এদিন কৈছিলোঁ মাছ ধৰা ভিডিঅ' কিন্তু মই আপলোড নিদিলোঁ তেতিয়া মোৰ মোবাইলটো অলপ বেয়া আছিলে আগৰ মোবাইলটো আছিলে এতিয়াতো নতুনকৈ কিনা পাইতো ভিডিঅ' কোৱালিটি অলপ ভালেই হয় বাৰু দেখুৱাই আছোঁ এইটো কুচিয়া বিচাৰিছে দেই নাপায় এনেই নাজানে ধৰিব কিবা এটা দেখিবলৈ পাইছোঁ এইটো কি বস্তু চাওঁ কিবা গাহৰি গোন্ধ ওলাব চাগে ওচৰলৈ যাওঁ জুম কৰি দেখুৱাইছোঁ গাহৰিটো দেখি গ'লো যে নদীত নামিবলৈ কিবা লাগি গ'ল মানে পায়ে হৈছে ইয়াত গৰম উঠি গৈছে একদম ঠাণ্ডা বতৰ হ'লেও গৰম উঠি গৈছে ইমান লেতেৰাকৈ বস্তুবোৰ আহি থাকে নদীত ধুনীয়া লাগে কেতিয়াবাতো মুখ চুখ ধুই দিওঁ গম নাপাওঁ সেইবিলাকেই আৰু কিন্তু পানীটোৰ পৰা সোৱাদ আছে আকৌ খাই চাব আপোনালোকে পানী নদীৰ পানী গোন্ধাইছে এইখিনিবা ঘূৰি দিলেও গৰম হৈছেগৈ এইফালে ৰ'দ পৰি আছে পুৰা এতিয়া মঠাই যাম এইটো মঠাই গৈ থাকিম মই সেইফালে দেখুৱামগৈ এইফালে চেনেৰীটো সুন্দৰ কিন্তু এইখিনি গাহৰিটো বেলেগ গোন্ধাইছে গাহৰি খাইছে মোক কণ্টেক্ট কৰিব ইয়াত মহা গাহৰি পাই উঠি অহা নদীত কণ্টেক্ট কৰিব ফ্ৰীকৈ দিম লৈ যাবহি লাগিব ইয়াৰ পৰা চেণ্ডেলৰ অৱস্থা দেখিছে কেনেকৈ পিন্ধিবলগীয়া হৈ গৈছে অলপমান ক'ৰবাত পানীত ধুই ল'ব লাগিব পানী ধুই আছে কিন্তু বোকা ধুই লওঁ বোকা লাগি গৈছে চেণ্ডেলযোৰ পূৰা পিছল হৈ গৈছে মাজে মাজে অহা আহি আছো মই বটল সেইখিনি বহি লওঁ নিব অকণমান গৈ থাকোঁ বহি গৈ আমাৰ বগছৰ তলত এইখিনিতে বহিলোঁ বহি গৈ হৈ গ'ল এতিয়া আমি ঘৰলৈ যাব লৈছোঁ আৰু আমনিও লাগিছেগৈ আৰু ভোক লাগিছেগৈ বহুত দেৰি হৈ গ'ল কেতিয়াবা বহুত সোনকালে অহাটো ঘৰপা সেইকাৰণে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আজিৰ ভিডিঅ'টো বাই বাই আৰু ভিডিঅ'টো চাই যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলো কৰি দিব আজিৰ ভিডিঅ'টো ইমানতে বাই বাই জয়